বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তপাৰাৰ আনোৱাৰ হুছেইন নামৰ এজন সমাজকৰ্মীৰ প্ৰচেষ্টাত আজি এখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমৰ শুভ উদ্বোধন কৰা হয়। উক্ত নাৰ্ছিং হোমখনৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ APGCLৰ সঞ্চালক দেৱজিৎ মহন্তই। এই উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে আনোৱাৰ হুছেইনে জানিবলৈ দিয়ে যে এই ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমখনত বেংগলৰ চিকিৎসকেৰে জাপানৰ উন্নত সা-সঁজুলিৰে সকলো বিভাগৰে উন্নত চিকিৎসা আগবঢ়োৱা হ'ব। লগতে মাদ্ৰাছা আৰু দৰিদ্ৰ সীমাৰেখাৰ সকলো ৰোগীকে এই নাৰ্ছিং হোমখনত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হ'ব বুলি জানিব দিয়ে। ইয়াৰ উপৰিও চৰকাৰী আঁচনিসমূহেৰে চিকিৎসা উপলব্ধ হ'ব বুলিও জানিবলৈ দিয়ে। লগতে চলন্তপাৰা আৰু কুঠিপাৰা অঞ্চলৰ ৰাইজক বিনামূলীয়া সেৱা আগবঢ়োৱা হ'ব বুলি মত প্ৰকাশ কৰি কয় যে এতিয়াৰে পৰা উন্নত চিকিৎসাৰ বাবে আন ঠাইলৈ যাবলৈ প্ৰয়োজন বোধ নহ'ব। নিউজ ডেস্ক ৰিপৰ্ট ফাষ্ট নিউজ।